হয়, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বজালী জিলা সমিতিৰ এটি সজাতি দল আজি আমি বজালী জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ক লগ কৰোঁ, এটি স্মাৰক পত্ৰ প্ৰদান কৰোঁ আৰু তেখেতৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ তেখেতৰ জৰিয়তে। আৰু ইয়াত হয়তো 3টামান দাবী আমাৰ সম্বলিত আমি স্মাৰক পত্ৰখন প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ দাবীসমূহ হৈছে যে বজালী জিলাৰ সৰ্থেবাৰী থানাৰ এলেকা যিসমূহ ঠাই যিসমূহ গাঁও হয়তো বজালী জিলাৰ অন্তৰ্ভুক্ত হৈছে, সেই প্ৰশাসনিক কাম কাজসমূহ তথা কাৰিকৰী যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ বজালী পুলিচ প্ৰশাসনলৈ যাতে তেওঁলোকে স্থানান্তৰ কৰে, সেই ক্ষেত্ৰত আমি দাবী প্ৰদান কৰিছোঁ প্ৰথম দাবীটো। আৰু দ্বিতীয় দাবীটো হৈছে যে বজালী জিলাত হয়তো বিভিন্ন বিদ্যালয় মহাবিদ্যালয় আছে আৰু সেই বিদ্যালয় মহাবিদ্যালয়সমূহত যিসমূহ পৰিদৰ্শক থাকিব লাগে বা আয়াস থাকিব লাগে তেওঁলোকক অতি সোনকালে নিযুক্তি দিব লাগে আৰু তেওঁলোকৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে দায়িত্ব প্ৰদান কৰিব লাগে। ঠিক তেনেদৰে আমাৰ তৃতীয়টো দাবী হৈছে যে বজালী জিলাত যিসমূহ কাৰ্যালয় যিসমূহ বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ যাতে অতি সোনকালে বা ক্ষিপ্ৰতাৰে যাতে কাম কাজসমূহ পৰিপূৰ্ণ কৰে সেই ক্ষেত্ৰত আমি দাবী জনাইছোঁ। আৰু এই দাবীসমূহ যাতে অতি কম দিনৰ ভিতৰত যাতে বিভাগীয় কৰ্তৃপক্ষ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে অতি সোনকালে কাম কাজসমূহ কৰাৰ কাৰণে তেওঁলোকক দায়িত্ব প্ৰদান কৰে আৰু ৰাইজৰ যিসমূহ সমস্যা এই সমস্যাটোৰ যাতে স্থায়ী সমাধান হয় সেই ক্ষেত্ৰত আমি নেমচুৰ তৰফৰ পৰা বজালী জিলা সমিতিৰ ফালৰ পৰা দাবী অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই কামসমূহ সমাধান কৰে।